মই বিশ্বৰ মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি ITIত এডমিশ্যন কৰিম বুলি ভাবি আছিল বা অপেক্ষা কৰি আছিল, আপোনালোকৰ বাবে ভাল খবৰ যে ইতিমধ্যে ITIত এডমিশ্যনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে, আবেদন অনলাইন হৈছে। আৰু আপোনালোকৰ এই কোৰ্ছসমূহত পঢ়িবৰ বাবে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বা আপোনালোকৰ কিমান বয়স হ'ব লাগিব, এই ভিডিঅ'টো মই গোটেইখিনি ডিটেইলছ আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো একেলগে চাই ডিটেইলছ 2024ত ইয়াত আপোনালোকৰ নেম অফ কোৰ্ছ হৈছে ITI কোৰ্ছ আণ্ডাৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ITI আছাম। একাডেমিক ছেশ্যন হৈছে 2024 আৰু 2025। ৰিকগনাইজ অথৰিটি বৰ্ড হৈছে NCVT এণ্ড STVT। এপ্লিকেশ্যন মোড হৈছে অনলাইন আৰু লাষ্ট ডেট দিয়া আছে 14 জুন 2024। হয়, আপোনালোকে অনলাইন মাধ্যমেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু লাষ্ট ডেট দিয়া আছে 14 জুন 2024। তাৰমানে আপোনালোকে 14 জুনৰ আগত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব অনলাইন মাধ্যমত, তেতিয়াহে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াত এডমিশ্যন ল'ব হ'লে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আছাম ITI এডমিশ্যনৰ কাৰণে, য'ত আপোনালোকৰ কিছুমান কোৰ্ছ পঢ়িবৰ বাবে কিছুমান কোৱালিফিকেশ্যন লাগিব। যেনেকৈ ইয়াত দিয়া আছে আপোনাৰ কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট, ইয়াত আপোনালোকৰ পাছ হ'ব লাগিব, 10 প্লাছ হ'ব লাগিব। ঠিক তেনেকৈ ইয়াত আপোনাৰ আৰু কিছুমান কোৰ্ছ আছে যিখিনি যদি আপোনালোকে পঢ়িব বিচাৰে 8 পাছৰ পৰাও পঢ়িব পাৰিব বা 10 পাছ কৰিও পঢ়িব পাৰিব, হাই ছেকেণ্ডেৰী পাছ কৰিও পঢ়িব পাৰিব। ইয়াত কমচে কম আপোনালোকৰ মেট্ৰিক পাছ হোৱাটো ইম্পৰ্টেণ্ট, কাৰণ বেছিখিনি কোৰ্ছৰ কাৰণে আপোনালোকৰ ইয়াত মেট্ৰিক পাছ বিচাৰে। আৰু ইয়াত যেনেকৈ দিয়া আছে ইলেক্ট্ৰিক, মেকানিক, মটৰ্ছ, ফিটাৰ, ড্ৰেছমেন দিয়া আছে মেকানিকেল। ইয়াত আপোনালোকৰ আছে 10 পাছ হ'ব লাগিব, ছায়েন্স এণ্ড মেথামেটিক্স। তাৰমানে আপোনালোকৰ বিজ্ঞান আৰু অংকটো ইম্পৰ্টেণ্ট, কিন্তু মেট্ৰিকত আপোনালোকৰ বিজ্ঞান আৰু অংকটো থাকিবই লাগিব। এইখিনি ইয়াত প্ৰায়ভাগ কোৰ্ছত এডমিশ্যন ল'বৰ কাৰণে। আৰু ইয়াত ঠিক তেনেকৈ দিয়া আছে ৱায়াৰমেনৰ কাৰণে আপোনালোকৰ 8 পাছ কৰিলে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব এই ৱায়াৰমেন কোৰ্ছটোত। ইয়াত দিয়া আছে ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং। এইখিনি যদি কোৰ্ছত আপোনালোকে এডমিশ্যন ল'ব বিচাৰে 8 পাছ হ'লে এডমিশ্যন ল'ব পাৰিব, কিন্তু আপোনালোকৰ ইয়াত দ্য এজ অফ দ্য কেণ্ডিডেট ফ্ৰম এডমিশ্যন মাষ্ট টু বি বিল' 14 years অন 1 আগষ্ট 2024। এপ্লাই কৰিব হ'লে প্ৰথম আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব, ITI এডমিশ্যন পৰ্টেলত যাব লাগিব। তাত গৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট এটা জেনেৰেট হ'ব, সেইটো আপোনালোকে থৈ দিব লাগিব। যিটো আপোনাৰ শেষত যেতিয়া লিষ্ট আহিব, এডমিশ্যনৰ নাম আহিব, তেতিয়া আপোনালোকে সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো লগ ইন কৰি আপোনালোকে চেক কৰিব লাগিব। আৰু ইয়াত দিয়া আছে ফিল আপ অল পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ এণ্ড আপলোড নেচেচাৰী ডকুমেণ্টছ। ইয়াত আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, ডিটেইলছ আছে, সেইখিনি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত ছাবমিট কৰি আপোনালোকে প্ৰিণ্ট আউট এটা পাব, এপ্লিকেশ্যন ফৰ্ম এখন পাব, সেইখন আপোনালোকে লগত থ'ব লাগিব। আৰু ইয়াত এটা মন কৰিবলগীয়া কথা যে আপোনালোকে যিখিনি ডকুমেণ্টছ ইয়াত আপলোড কৰিব, অৰিজিনেল কৰিব লাগিব। সেই অৰিজিনেল কৰা ডকুমেণ্টছখিনি আপোনালোকে যিখিনি আপোনাৰ নিয়েৰেষ্ট ITI কলেজ আছে তাত গৈ আপোনালোকে কিন্তু ভেৰিফিকেশ্যন কৰিব লাগিব, সেইখিনি ডকুমেণ্টছে ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছতে কাউন্সেলিঙত আপোনালোকৰ লিষ্ট আহিব, সেই লিষ্টৰ মতে আপোনাৰ এডমিশ্যনটো হ'ব। আৰু ইয়াত ষ্টাৰ্টিং ডেট আছে 20 মে 2024 আৰু লাষ্ট ডেট দিয়া আছে 14 জুন 2024 5 PM। মই আগতেও কৈছোঁ লাষ্ট জুন আছে 14 জুন, মই আগতেও কৈছোঁ লাষ্ট ডেট 14 জুন 2024 5টা বজাত, আবেলি 5টা বজাত বন্ধ কৰি দিয়া হ'ব। হয়তো পিছত এইটো বঢ়াব পাৰে, কিন্তু বঢ়োৱাৰ চান্সটো বহুত কম। আপোনালোকে এই সময়ছোৱাতে অনলাইনটো কৰি লোৱাটো ভাল। আৰু ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক কিছুমান দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াত আপোনালোকে ক্লিক কৰি পাই যাব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাত ডিটেইলছখিনি পাই যাব। আৰু এডমিশ্যন নটিফিকেশ্যনো দিয়া আছে, গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন পঢ়িব পাৰিব। আৰু কোৰ্ছ ডিটেইলো দিয়া আছে, কোনখিনি কোৰ্ছত আপোনালোক কিমানখিনি এলিজিবল ডিটেইলছ লাগিব আপোনালোকে সেই কোৰ্ছত পঢ়িবৰ বাবে। ইয়াত সমূহখিনি ডিটেইলছ গৈ আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে যদি ভাবি আছিলে ITI পঢ়িম বুলি বা ITIত এডমিশ্যন ল'ম বুলি, ইতিমধ্যে মুকলি হৈ গৈছে, যাওক আৰু আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক। কৰাৰ পিছত আপোনালোকে নিয়েৰেষ্ট যিখন ITI কলেজ আছে তাত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰক নিজৰ ডকুমেণ্টছখিনি সোনকালে। আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু কিবা জানিব বিচাৰে তেন্তে মোক নিশ্চয় কমেণ্ট কৰিব, মই এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰিছোঁ আপোনালোকে সকলোৱে গম পালে কেনেকৈ এডমিশ্যন ল'ব লাগিব ITI 2024ত। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক, কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।